এগৰাকী ডিচি মেডামৰ গাড়ীৰ কনভয় এটা চাৰিআলিৰে পাৰ হ'ল। এনেতে হঠাৎ ডিচি মেডামৰ সেই চাৰিআলিটোত থকা ট্ৰেফিক পুলিচজনৰ ওপৰত চকু পৰিল। তাৰ পিছত ডিচি মেডামে গাড়ী ৰখাৰ লগত থকা দেহৰক্ষীক সেই ট্ৰেফিক পুলিচজনক মাতি আনিবলৈ ক'লে। যেতিয়া দেহৰক্ষীজনে পুলিচজনক ডিচি মেডামে মতা বুলি ক'লে, তেতিয়া তেওঁ অলপ ভয়ো খালে যে মোৰ বাৰু কিবা ভুলেই হ'ল নেকি, মোক বাৰু ডিচি মেডামে কিয় মাতিলে। ট্ৰেফিক পুলিচজন লৰালৰিকৈ ডিচি মেডামৰ সন্মুখ পালেগৈ আৰু গাড়ীত বহি থকা ডিচি মেডামক দেখি হতভম্ব হৈ পৰিল। কোন আছিল সেই মহিলা ডিচিগৰাকী আৰু কিয় ট্ৰেফিক পুলিচজনে তেওঁক দেখা পাই বৰ আচৰিত হৈ পৰিছিল। গোটেই কাহিনীটোৰ সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। নৱবিবাহিত দম্পতি ৰাজীৱ আৰু পূজাৰ ঘৰ মধ্যপ্ৰদেশত। ৰাজীৱৰ ঘৰত তেওঁৰ পত্নী আৰু মাক দেউতাকে আছিল। ৰাজীৱৰ পত্নী পূজাই বিয়া হৈ অহাৰে পৰা ঘৰত সকলোকে বৰ আদৰ যত্ন কৰিছিল। পূজাৰ শান্ত সৌম্য স্বভাৱ দেখা পাই ৰাজীৱৰ মাক দেউতাকে মনতে বৰ শান্তি পালে। আৰু এনেকৈ হাঁহি ধেমালিৰ মাজেৰে প্ৰায় 6টা মাহ পাৰ হ'ল। এগৰাকী ট্ৰেফিক পুলিচৰ চাকৰি কৰা ৰাজীৱে এদিনাখন এটা চাকৰিৰ বিজ্ঞাপন দেখা পাই মনতে ভাবিলে যে মই যদি পূজাৰ বাবে এই পদটোত এপ্লাই কৰোঁ, কপাল ভাল হ'লে পূজাই চাকৰিটো পায়ো যাব পাৰে। এই বুলি ভাবি ৰাজীৱে সেইদিনাখন গধূলি ঘৰলৈ অহাৰ পিছত পত্নী পূজাক ক'লে, তোমাৰ ডকুমেণ্টছখিনি উলিয়াই দিয়া, মই তোমাৰ বাবে এটা সৰু চৰকাৰী চাকৰিত এপ্লাই কৰিব খুজিছোঁ। ৰাজীৱৰ কথা শুনি পূজা থতমত খাই ৰৈ গ'ল আৰু পূজা তেনেকৈ ৰৈ যোৱা দেখা পাই ৰাজীৱে পুনৰ তাইক ক'লে, পূজা, মই কৈছোঁ যে মোক তোমাৰ ডকুমেণ্টছখিনি লাগে, দিয়া আকৌ। এইবাৰ ৰাজীৱৰ কথাত পূজা কিছু সময় তলমূৰ কৰি থিয় হৈ থাকিল আৰু উচুপি উচুপি কান্দিবলৈ ধৰিলে। পূজাই কন্দা দেখা পাই ৰাজীৱে পূজাক সুধিলে যে পূজা, তুমি কিয় কান্দিছা? ইয়াৰ উত্তৰত পূজাই ৰাজীৱক ক'লে, ৰাজীৱ, মই তোমাৰ পৰা এটা বৰ ডাঙৰ কথা লুকুৱালোঁ, প্লিজ মোক ক্ষমা কৰি দিয়া ৰাজীৱ। এই কথা শুনি ৰাজীৱে পূজাক সুধিলে, কি কৈ আছা এইবোৰ? কি লুকুৱাইছা তুমি মোৰ পৰা? আৰু তুমি এনেকৈ কান্দিছা কিয়? তেতিয়া পূজাই ক'লে, আচলতে মোৰ পঢ়া শুনা একেবাৰে কম ৰাজীৱ, মই কেৱল 9ম শ্ৰেণীলৈ পঢ়া। বিয়াৰ সময়ত তোমাৰ মা দেউতাই মোৰ মা দেউতাক কৈছিল যে ল'ৰাই গম নাপালেই হ'ল যে পূজাৰ পঢ়া শুনা একেবাৰে কম। আমাৰ এই কথাটোক লৈ কোনো আপত্তি নাই। ভাল সংস্কাৰী ছোৱালী এজনীৰ বোৱাৰীৰ ৰূপত পালে আমাৰ বাবে যথেষ্ট। ইয়াৰ পিছত ময়ো মোৰ দেউতাক কেইবাবাৰো কৈছিলোঁ যে তোমাক কথাটো জনাব লাগিছিল, কিন্তু তেওঁ মোৰ কথাত কোনো গুৰুত্ব নিদিলে। এই কথা শুনি ৰাজীৱৰ বৰ খং উঠিল আৰু পূজাক বহুত গালিগালাজ কৰিলে। ৰাজীৱৰ গালিগালাজৰ শব্দ মাক দেউতাকৰ কাণত পৰাত তেওঁলোকে লৰালৰিকৈ ৰাজীৱ আৰু পূজাৰ কাষ পালেহি আৰু কি হৈছে জানিবলৈ বিচাৰিলে। তেতিয়া ৰাজীৱে খঙৰ সুৰতে মাক দেউতাকক সুধিলে যে দেউতা আৰু মা, তোমালোকে যদি জানিছিলাই যে পূজাৰ পঢ়া শুনা একেবাৰে কম, তেন্তে মোৰ পৰা কথাটো লুকুৱালা কিয়? এতিয়া মই এই মূৰ্খ মানুহজনীৰ লগত কেনেকৈ জীৱনটো কটাম? ইয়াৰ উত্তৰত মাক দেউতাকে ৰাজীৱক বুজাই ক'লে যে বাবা, আমি পূজাৰ সংস্কাৰ দেখা পাই তাইক তোমালৈ বিয়া পাতি আনিছোঁ। পূজাই বিয়া হৈ অহা দিন ধৰি আমাক যিটো আদৰ আৰু সন্মান দিছে, উচ্চ শিক্ষিতা বা চাকৰি কৰা ছোৱালী এজনী হ'লে হয়তো আমি এই সন্মানকণ নাপালোহেঁতেন। ভগৱানৰ কৃপাত তোমাৰ উপাৰ্জন ভাল আৰু পূজাৰ নিচিনা কামে কাজে পাকৈত ছোৱালী এজনীয়েহে আমাৰ ঘৰখন চম্ভালিব পাৰিব। সেয়ে আমি তাইক এইখন ঘৰৰ বোৱাৰী কৰি আনিছোঁ। মাক দেউতাকৰ কথা শুনি ৰাজীৱ খঙত টিঙিৰি তোলা হৈ পৰিল আৰু তেওঁলোকক ক'লে, তোমালোকৰ এটা ভুল সিদ্ধান্তই মোৰ জীৱনটো বৰবাদ কৰি দিলে। মোৰ লগত তোমালোকে বৰ অন্যায় কৰিলা মা। এনেকৈ কৈ ৰাজীৱ সেই ৰুমটোৰ পৰা ওলাই গুচি গ'ল। আনফালে ৰুমৰ এটা চুকত থিয় হৈ থকা পূজাই এতিয়াও উচুপি উচুপি কান্দিয়ে আছিল। শাহুৱেক শহুৰেকে তাইৰ অৱস্থা দেখা পাই বুজালে যে
এতিয়া খং উঠি থকা বাবে ৰাজীৱে তোমাক ইমান বেয়াকৈ কৈছে, কিন্তু খং কমি গ'লে সি নিজেই আহি তোমাৰ ওচৰত ক্ষমা খুজিব আৰু তেতিয়া সকলো ঠিক হৈ যাব। পূজাই তেওঁলোকৰ বুজনিত চকু পানী মুচি এইটো আশাতে শান্ত হৈ থাকিল যে এদিন হয়তো ৰাজীৱৰ তাৰ প্ৰতি উপজা ঘৃণা মৰমলৈ পৰিৱৰ্তন হ'বই। কিন্তু দিন বাগৰাৰ লগে লগে সিহঁতৰ মাজৰ সম্পৰ্কটো আৰু বেছি তিতা হৈ আহিবলৈ ধৰিলে। এতিয়া ৰাজীৱে একেবাৰে সৰু সৰু কথাটো পূজাক গালি গালাজ কৰি তাৰ আত্মসন্মানত আঘাত কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথমে পূজাই এই কথাবোৰ শাহুৱেক শহুৰেকক কৈছিল আৰু তেওঁলোকেও সদায় পূজাৰ পক্ষে থিয় হৈ মাত মাতিবলৈ আগবাঢ়ি আহিছিল। কিন্তু মাক দেউতাকৰ কোনো বুজনি ৰাজীৱৰ কাণে মূৰে নুসুমোৱাত পূজাই নিজৰ মাক দেউতাকক ৰাজীৱৰ দুৰ্ব্যৱহাৰৰ কথাবোৰ কৈ দিয়ে আৰু ইয়াৰ উত্তৰত পূজাৰ মাক দেউতাকে তাইক ক'লে যে মা, তোক আমি বিয়া দিছোঁ আৰু বিয়াৰ পিছত কেতিয়াবা এনেকুৱা সৰু সুৰা মনোমালিন্য হোৱাটো স্বাভাৱিক। তই অলপ দিন ধৈৰ্য ধৰ, তেতিয়া চব ঠিক হৈ যাব। মাক দেউতাকৰ কথা শুনি পূজাইও ভাবিলে যে আৰু কেইদিনমান চাওঁচোন, কিজানি ৰাজীৱৰ আচৰণ সলনি হৈ যায়। আৰু এনেকৈ ভাবি পূজাই স্বামীৰ সকলো দুৰ্ব্যৱহাৰ আওকাণ কৰি নিজৰ দায়িত্ব পালন কৰি গৈ থাকিল। এনেকৈ প্ৰায় 2 মাহ পাৰ হ'ল, কিন্তু পূজাৰ প্ৰতি ৰাজীৱৰ ব্যৱহাৰ ভালৰ ফালে অহাৰ চিন দেখা পোৱা নগ'ল। আৰু এদিন ৰাজীৱ আৰু পূজাৰ মাজত হোৱা তৰ্কাতৰ্কিয়ে ইমান ভয়ংকৰ ৰূপ ল'লে যে ৰাজীৱে পূজাক এটা পূৰ্ণহতীয়া চৰ সোধালে। স্বামীৰ হাতেৰে ইমান অপদস্থ হোৱাৰ পিছত পূজাৰো ধৈৰ্যৰ বান্ধ ছিঙি গ'ল আৰু তাৰ পৰা পূজা টালি টোপোলা বান্ধি মাকৰ ঘৰ পালেগৈ। মাকৰ ঘৰত থকা পূজাই প্ৰথমতে ভাবিছিল যে ৰাজীৱৰ খং কমিলে নিজেই আহি পূজাক তাৰ পৰা লৈ যাবহি, কিন্তু বহুদিন পাৰ হোৱাৰ পিছতো ৰাজীৱ নিজৰ মতৰ পৰা একেবাৰে লৰচৰেই নহ'ল। মাক দেউতাকেও ৰাজীৱক বহুত বুজালে যদিও ৰাজীৱে তেওঁলোকক উভতি ক'লে যে মই আৰু পূজাৰ লগত সংসাৰ নকৰোঁ। এগৰাকী পঢ়া শুনা নথকা মূৰ্খ ছোৱালীৰ লগত মই বাৰু গোটেই জীৱনটো কেনেকৈ কটাম। সেয়ে মই সিদ্ধান্ত লৈছোঁ যে মই পূজাক ডিভ'ৰ্চ দিম। এই কথা শুনি মাক দেউতাকে ৰাজীৱক বহুত বুজালে যদিও কোনো সুফল দেখা পোৱা নগ'ল আৰু ইয়াৰ কেইদিনমানৰ পিছত ৰাজীৱে আদালতৰ কাষ চাপি ডিভ'ৰ্চ কেছ ফাইল কৰিলে। ৰাজীৱৰ কাণ্ড কাৰখানা দেখা পাই পূজায়ো মনতে বৰ দুখ পালে আৰু ভাবিলে যে ইমান সেৱা শুশ্ৰূষা আৰু মৰম কৰাৰ পিছতো ৰাজীৱৰ অন্তৰত মোৰ বাবে যদি অকণমান ঠাই নাই, এই সম্পৰ্কটো জীয়াই ৰাখি মই কি পাম। ৰাজীৱক ডিভ'ৰ্চ লাগে, গতিকে ময়ো ৰাজীৱক ডিভ'ৰ্চ দিহে এৰিম। কেইদিনমান কোৰ্টত কেছটো চলাৰ পিছত পূজা আৰু ৰাজীৱৰ মাজত ডিভ'ৰ্চ হৈ যায়। ডিভ'ৰ্চ হোৱাৰ পিছত পূজা নিজৰ মাক দেউতাকৰ লগত থাকিবলৈ লয়। অনবৰতে মন মাৰি থকা পূজাৰ চকুৰ সন্মুখত এতিয়া সেই কথাবোৰ আহিবলৈ ধৰিলে যিবোৰ কথা কৈ ৰাজীৱে তাইৰ আত্মসন্মানত আঘাত সানিছিল। আনহাতে জীয়েকৰ সংসাৰখন এনেকৈ ধ্বংস হোৱা দেখা পাই পূজাৰ দেউতাকৰো চিন্তা দুগুণে বাঢ়িবলৈ ধৰিলে। এদিনাখন দেউতাকে তাইক ক'লে যে মা, যি হ'বলগীয়া আছিল হৈ গ'ল, এতিয়া আৰু দুখ কৰি থাকি একো লাভ নাই। মই ভাবিছোঁ তই এইবোৰ পাহৰি জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। তই আকৌ বিয়াত বহ, নতুনকৈ সংসাৰখনৰ আৰম্ভণি কৰ। দেউতাকৰ কথা শুনি পূজাই তেওঁক ক'লে যে দেউতা, মই পুনৰ বিয়াত বহিলেই সমস্যাটো সমাধান নহ'ব। কি ঠিক, যিজন মানুহৰ লগত মই পুনৰ বিয়াত বহিম তেওঁ যদি মোক পুনৰ মূৰ্খ বুলি গালিগালাজ কৰে। সেয়ে মই এতিয়া বিয়াত নবহোঁ, বৰঞ্চ পঢ়া শুনাহে কৰিম। পঢ়া শুনা কৰি নিজৰ ভৰিত থিয় হ'ম আৰু চাওঁ তেতিয়া মোক কোনে মূৰ্খ বুলি কয়। পূজাৰ কথা শুনি দেউতাকে পূজাক ক'লে, তইতো বহুত সৰুতেই পঢ়া শুনা এৰি দিছ, এতিয়া আকৌ নতুনকৈ এইবোৰ আৰম্ভ কৰা সম্ভৱ হ'ব জানো? ইয়াৰ উত্তৰত পূজায়ো দেউতাকক কৈ দিয়ে যে যিকোনো উপায়ে মই মোৰ পঢ়া শুনা আৰম্ভ কৰিহে এৰিম আৰু ভাল চৰকাৰী চাকৰি এটা লৈ ময়ো ৰাজীৱক দেখুৱাই দিম যে
মোৰো নিজৰ ভৰিত থিয় হৈ কিবা এটা কৰি খোৱাৰ সামৰ্থ্য আছে। জীয়েকৰ জেদ আৰু দৃঢ় মনোভাৱ দেখা পাই দেউতাকেও পূজাক ক'লে, ঠিক আছে মা, তই যি বিচাৰ তাকেই হ'ব। তই যদি পঢ়িব বিচাৰিছ, মই তোৰ পঢ়া শুনাৰ সমস্ত খৰচ বহন কৰিবলৈ সাজু আছোঁ। তই কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। ইয়াৰ পিছত পূজাই নিজৰ স্কুলীয়া শিক্ষা সমাপ্ত কৰি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবলৈ সক্ষম হ'ল। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত পূজাই UPSC পৰীক্ষাৰ বাবে নিজকে সাজু কৰিলে আৰু প্ৰায় 2টা বছৰৰ মূৰত পূজাই UPSC ক্লিয়াৰ কৰিবলৈ সক্ষম হয়। নিজৰ পঢ়া শুনা নথকা ছোৱালীজনীক সফল হোৱা দেখা পাই পূজাৰ মাক দেউতাকেও মনতে বৰ সন্তোষ পালে। কাৰণ বিয়া ভাগি গুচি অহা ছোৱালী এজনীক পুনৰ পঢ়া শুনা কৰাৰ সুযোগ দিয়াৰ বাবে পূজাহঁতৰ চুবুৰীয়া আৰু সম্পৰ্কীয় মানুহবোৰে তেওঁলোকৰ বিভিন্ন ধৰণে ঠাট্টা মস্কৰা কৰি আহিছিল। কিন্তু পূজাৰ সফলতা দেখা পাই এতিয়া সকলোৰে মাত বন্ধ হোৱাৰ উপক্ৰম হ'ল। UPSC ক্লিয়াৰ কৰাৰ পিছত পূজাই এখন জিলাৰ DC ৰূপে নিযুক্তিও পালে। নিযুক্তি পোৱাৰ পিছত পূজাই সেই জিলাখনলৈ গৈ নিজৰ চাকৰিত জইন কৰি অতি নিষ্ঠাৰে চাকৰিটো কৰি গৈ থাকিল। এনেকৈ কেইমাহমান পাৰ হ'ল। এদিনাখন পূজাই চাকৰিৰ কামত নিজৰ চৰকাৰী গাড়ীৰ কনভয় লৈ আন এখন ঠাইলৈ গৈ আছিল। এনেকৈ গৈ থাকোঁতে পূজাই দেখিলে চাৰিআলি এটা ট্ৰেফিক পুলিচে DC অহা দেখা পাই ৰাস্তাৰ যান জঁট ঠিক কৰাত ব্যস্ত হৈ পৰিছে। ট্ৰেফিক পুলিচজনৰ ওচৰ পাওঁতেই পূজাই মন কৰিলে যে সেইজন আন কোনো নহয়, DC মেডাম পূজাৰ বিচ্ছেদিত স্বামী ৰাজীৱ, যিয়ে কেইবছৰমান আগতে পঢ়া শুনাত নথকাৰ বাবে DC পূজাক ডিভোৰ্চ দিছিল। ৰাজীৱক দেখা পাই পূজাই প্ৰথমে গাড়ীৰ ভিতৰৰ পৰা ভালকৈ মন কৰিলে যে সেইজন বাৰু সঁচাকৈয়ে ৰাজীৱ হয় নে পূজাৰ ভুল ধাৰণা হৈছে। যেতিয়া পূজাই ৰাজীৱক ভালকৈ চিনি পালে তেতিয়া ততাতয়াকৈ গাড়ীখন ৰখাই লগত থকা দেহৰক্ষীক ক'লে যে সেই ট্ৰেফিক পুলিচজনক মই মাতিছোঁ বুলি কোৱাচোন। দেহৰক্ষীজনে লগে লগে নামি গ'ল আৰু ৰাজীৱক ক'লে, তোমাক DC মেডামে মাতিছে। DC মেডামে মতা বুলি শুনি ৰাজীৱ অলপ চিন্তাত পৰিল যে DC মেডামে বাৰু স্পেচিয়েলি মোকহে কিয় মাতিলে, মই বাৰু কিবা দুখ কৰিলোঁ নেকি। ৰাজীৱ লৰালৰিকৈ DC মেডাম পূজাৰ গাড়ীৰ কাষ পালেগৈ আৰু গাড়ীৰ ভিতৰত বহি থকা DC মেডামক দেখা পাই আচৰিত হৈ পৰিল। যেতিয়া পূজাই মূৰটো দাঙি ৰাজীৱৰ ফালে চালে, ৰাজীৱে পূজাক চেলিউট দি সুধিলে যে মেডাম, আপুনি মোক মাতিছিলে? তেতিয়া পূজাই ইয়াৰ উত্তৰত ক'লে, হয় মাতিছিলোঁ। অহাকালি আপুনি মোক মোৰ অফিচলৈ আহি লগ কৰিব। এনেকৈ কৈ DC পূজা তাৰ পৰা গুচি গ'ল। কিন্তু ৰাজীৱে থৰ হৈ DCৰ গাড়ীৰ কনভয়টোৰ ফালে চাই থাকিল আৰু ভাবিলে এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে। পূজাৰ নিচিনা পঢ়া শুনা নথকা ছোৱালী এজনী DC কেনেকৈ হ'ল। এইবোৰ ভাবি চিন্তি ৰাজীৱে পূজাৰ মাকৰ ঘৰৰ ওচৰৰ মানুহৰ লগত কথা পাতি গম পালে যে ডিভোৰ্চৰ পিছত পূজাই দ্বিতীয়বাৰ বিয়াত নবহি পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পৰিণতি স্বৰূপে পূজা এগৰাকী DCৰ পদত অধিষ্ঠিত হ'ল। পূজাৰ সফলতাৰ কাহিনী শুনি ৰাজীৱ বৰ আচৰিত হ'ল। পিছদিনাখন ৰাতিপুৱা অফিচ টাইমত ৰাজীৱ DC মেডামক লগ ধৰিবলৈ তেওঁৰ অফিচ পালেগৈ। অলপ সময় বাহিৰত অপেক্ষা কৰাৰ পিছত পূজাই ৰাজীৱক ভিতৰলৈ মাতি পঠিয়ালে। ভিতৰলৈ সোমাই ৰাজীৱে কি কথা ক'ব ভাবি থাকোঁতেই পূজাই কথাৰ আৰম্ভণিও কৰিলে। ৰাজীৱক বহিবলৈ দি পূজাই পোনপ্ৰথমে তেওঁক এটা ধন্যবাদসূচক আদৰণি জনালে। পূজাই ধন্যবাদ জনোৱা দেখা পাই ৰাজীৱে আচৰিত হৈ ভাবিবলৈ ধৰিলে যে মইনো পূজাক এনেকুৱা কি উপকাৰ কৰিলোঁ যে তাই মোক এনেকৈ ধন্যবাদ দিছে। মইতো তাইক পঢ়া শুনা নথকাৰ বাবে সদায় অপদস্থ কৰাৰ সুযোগহে লৈছিলোঁ। আনকি মই তাইক মাৰধৰ কৰি ঘৰৰ পৰা ওলাই যাবলৈ বাধ্যও কৰাইছিলোঁ। তাৰ পিছত পূজাই মোক ধন্যবাদ দিয়াৰ কাৰণ কি? এইবোৰ ভাবি ৰাজীৱে পূজাক সুধিয়েই পেলালে যে পূজা, তুমি মোক কি কাৰণে ধন্যবাদ দিছা? মইতো ধন্যবাদ পোৱাৰ যোগ্য একো কামেই কৰা নাই। ইয়াৰ উত্তৰত পূজাই ৰাজীৱক ক'লে, চোৱা ৰাজীৱ,
তুমি যদি মোক সেই সময়ত পঢ়া শুনা নথকাৰ বাবে লাজ নিদিলাহেঁতেন তেতিয়াহ'লে হয়তো মোৰ মাজত পঢ়া শুনা কৰিবলৈ জেদ ভাৱটো জাগি নুঠিলহেঁতেন আৰু এই জেদৰ বাবেহে মই আজি এই স্থানত উপনীত হ'ব পাৰিছোঁ। পূজাৰ উত্তৰ শুনি ৰাজীৱ আচৰিত হৈ পৰিল যে ৰাজীৱৰ প্ৰতিটো গালি গালাজ পূজাই বাৰু কিদৰে পজিটিভভাৱে লৈ আগবাঢ়ি গ'ল। অলপ সময় মনে মনে থাকি ৰাজীৱে চকুপানী টুকিবলৈ আৰম্ভ কৰিলে। কান্দি কান্দি ৰাজীৱে পূজাক ক'লে, পূজা, তুমি মোক ক্ষমা কৰি দিয়া। মই তোমাৰ লগত বৰ অন্যায় কৰিলোঁ আৰু এগৰাকী নিৰ্দোষী পত্নীৰ লগত অন্যায় কৰাৰ শাস্তি ভগৱানে মোক হাতে লোতে দিলে। তোমাক ডিভ'ৰ্চ নিদিলে আজি হয়তো মই অলপ হ'লেও শান্তিত জীয়াই থাকিব পালোহেঁতেন। এই কথা শুনি পূজাই কৌতূহলেৰে ৰাজীৱৰ ফালে চালে আৰু সুধিলে, কি ক'ব বিচাৰিছা ৰাজীৱ? মই বুজি পোৱা নাই। কি অশান্তি হৈছেনো তোমাৰ জীৱনত? ইয়াৰ উত্তৰত ৰাজীৱে ক'লে, তোমাক ডিভ'ৰ্চ দিয়াৰ পিছত মই এগৰাকী পঢ়া শুনা থকা আৰু মডাৰ্ণ স্বভাৱৰ ছোৱালী বিয়া পাতিলোঁ। প্ৰথম কেইদিনমান সকলো ঠিকেই চলি থাকিল, কিন্তু তাৰ পিছত তাইৰ ব্যৱহাৰ আৰু আচৰণৰ সলনি হ'বলৈ আৰম্ভ কৰিলে। মা দেউতাক সন্মান কৰাটো দূৰৰে কথা, তাই মোকো অকণো কেয়াৰ নকৰে। কেতিয়াবা আধা ৰাতি ঘৰ সোমায়হি আৰু মই প্ৰশ্ন কৰিলে মোক বিভিন্ন ধৰণৰ কথা কৈ কাজিয়া কৰে। তাইৰ এই মইমতালিত অতিষ্ঠ হৈ মই তাইক ডিভ'ৰ্চ দিব বিচৰাত মোক ধমকি দি থৈছে যে কিছুমান মিছা কেছত ফচাই মোক হেনো তাই জেলৰ ভাত খুৱাব। সেয়ে মই তাইক ডিভ'ৰ্চ দিবও পৰা নাই। একেবাৰে উপায়হীন হৈ পৰিছোঁ মই। এনেকৈ কৈ ৰাজীৱে পুনৰ চকুপানী টুকিবলৈ ধৰিলে। তেতিয়া কিছু খন্তেক মনে মনে থকাৰ পিছত পূজাই ক'লে, যি হ'বলগীয়া আছিল হৈ গ'ল। তোমাৰ ভাগ্যত সেই মহিলাজনীয়ে লিখা আছিল, সেইবাবে তুমি মোক ডিভ'ৰ্চ দিলা। এতিয়া আৰু এইবোৰ কথা পাতি একো লাভ নাই। ইয়াৰ পিছত ৰাজীৱে নিজৰ চকুপানী মুচি পূজাক সুধিলে, পূজা, তুমি কিয় এতিয়ালৈ বিয়াত বহা নাই? ৰাজীৱৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ পূজাই দীঘলকৈ হুমুনিয়াহ কাঢ়িলে আৰু ক'লে, দেউতাই মোক আকৌ এবাৰ বিয়াত বহিবলৈ কৈছিল আৰু ময়ো কথাটো ভাবি নোচোৱা নহয়। কিন্তু যেতিয়াই মই বিয়াৰ কথা ভাবোঁ মোৰ মনত সেই কথাবোৰ আহে যিবোৰ কথা কৈ তুমি মোক ঠাট্টা কৰিছিলা আৰু সেইবাবে মই সিদ্ধান্ত লৈছিলোঁ যে যেতিয়ালৈ মই ভালকৈ পঢ়ি শুনি নিজৰ ভৰিত থিয় নহওঁ তেতিয়ালৈ মই বিয়াৰ কথা চিন্তা নকৰোঁ। এতিয়া আৰু এইবোৰ কথা বাদ দিয়া। তুমি মাত্ৰ এটা কথা মনত ৰাখিবা, জীৱনত কেতিয়াবা কিবা কামত মোৰ প্ৰয়োজন হ'লে তুমি মোক নিসংকোচে জনাবা, কাৰণ মই ভাবোঁ যে মোৰ জীৱনত সফলতা তোমাৰ বাবেহে আহিছে। তুমি যদি মোক পঢ়া শুনা নথকা কথাটো অনুভৱ নকৰালাহেঁতেন মই কেতিয়াও ইমান দূৰ আগুৱাই যাব নোৱাৰিলোহেঁতেন। সেয়ে তুমি লাগিলে মোক যি বুলি ভাবা, মই কিন্তু সদায় তোমাৰ ভাল হোৱাটো বিচাৰিম। আৰু এইখিনি কথা কোৱাৰ পিছত ৰাজীৱ তাৰ পৰা উদাস মনেৰে গুচি গ'ল। সন্ধিয়া ঘৰলৈ অহাৰ পিছত পূজাই দেউতাকক ক'লে, দেউতা, আজি মই ৰাজীৱক লগ পাইছিলোঁ। তেতিয়া দেউতাকে পূজাক সুধিলে, কি ক'লে ৰাজীৱে? ভালে আছেনে সি? ইয়াৰ উত্তৰত পূজাই দুয়োৰে মাজত হোৱা কথোপকথনখিনি দেউতাকক বিৱৰি ক'লে। জীয়েকৰ সৎ মানসিকতা আৰু ব্যৱহাৰ দেখা পাই দেউতাকেও মনতে বৰ গৌৰৱ অনুভৱ কৰিলে যে যিজন মানুহে পূজাক অতীতত ইমান অপদস্থ কৰিছিল আজি পূজাই সেই মানুহজনৰো ভাল চিন্তা কৰি পূজাই নিজৰ স্বভাৱৰ পৰিচয় দাঙি ধৰিলে। সময়বোৰ এতিয়া হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'বলৈ আৰম্ভ কৰিলে। পূজায়ো নিজৰ চৰকাৰী চাকৰি নিষ্ঠা আৰু কৰ্তব্যপৰায়ণতাৰে কৰি গৈ থাকিল। এদিন হঠাতে অফিচত থকা সময়ত দেউতাকে পূজাক ফোন কৰিলে আৰু ক'লে, মা, তোৰ বাবে এখন ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছে। তেওঁলোকৰ একমাত্ৰ ল'ৰাজনে তোক বিয়া পাতিব বিচাৰিছে। এই কথা শুনি পূজাই দেউতাকক ক'লে, দেউতা, মই আৰু এতিয়া বিয়াত বহিব খোজা নাই। দেউতাকে তেতিয়া পূজাক ক'লে, মা, তই মানা নকৰিবি, কাৰণ সেই ল'ৰাটো আন কোনো নহয়, সেই ল'ৰাটো ৰাজীৱহে। ৰাজীৱৰ নাম শুনি পূজা আচৰিত হৈ পৰিল আৰু ক'লে, দেউতা, ৰাজীৱেতো মোক কৈছিল যে তেওঁ পুনৰ বিয়াত বহিছে আৰু কৈছিল তেওঁৰ পত্নীয়ে হেনো বহুত বেছি অশান্তি কৰি আছে তেওঁক। তেন্তে এইবোৰ কেনেকৈ সম্ভৱ?
তেতিয়া দেউতাকে পূজাক ক'লে, মা, ৰাজীৱে তোৰ আগত সেইদিনাখন মিছা মাতিছিল। তোক ডিভ'ৰ্চ দিয়াৰ পিছত ৰাজীৱ এতিয়ালৈ বিয়াত বহা নাই, কাৰণ ৰাজীৱৰ দেউতাক আজি আমাৰ ঘৰলৈ আহিছিল আৰু তেওঁৱেই মোক সকলো কথা খুলি ক'লে। আচলতে যেতিয়া তহঁতৰ ডিভ'ৰ্চ হৈছিল তাৰ পিছত কিছুদিনলৈ ৰাজীৱৰ বৰ খং উঠি আছিল, কিন্তু সময় বাগৰাৰ লগে লগে নিজে কৰা ভুলৰ বাবে ৰাজীৱ অনুতপ্ত হ'বলৈ ধৰিলে। তোৰ লগত কৰা দুৰ্ব্যৱহাৰৰ কথা মনত পেলাই ৰাজীৱে উচুপি উচুপি কান্দিছিল। সেই সময়ত মাক দেউতাকে বাৰম্বাৰ বিয়া পাতিবলৈ কোৱা স্বত্তেও ৰাজীৱে তোক পাহৰি জীৱনত আগবাঢ়িবলৈ সাহ নকৰিলে। যেতিয়া ৰাজীৱে তোৰ লগত কথা পাতিলে তেতিয়া গম পালে যে তয়ো দ্বিতীয়বাৰ বিয়াত বহা নাই আৰু সেইবাবে এতিয়া পুনৰ তোৰ লগত সংসাৰ কৰি অতীতত কৰা ভুলবোৰ শুধৰাব বিচাৰিছে সি। মা, ৰাজীৱ সঁচাকৈ অনুতপ্ত আৰু লজ্জিত। তই তাক ক্ষমা কৰি তাৰ লগত নিজৰ এখন সুখৰ সংসাৰৰ আৰম্ভণি কৰ। দেউতাকৰ কথা শুনি এখন্তেক মনে মনে থাকিল পূজা আৰু তাৰ পিছত ক'লে, দেউতা, আপুনি ৰাজীৱ আৰু দেউতাক কৈ দিব মই বিয়াৰ বাবে মান্তি হৈছোঁ। ইয়াৰ প্ৰায় এমাহ পিছত পূজা আৰু ৰাজীৱ পুনৰ বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত দুয়োৱে আনন্দ মনেৰে এটা নতুন জীৱনৰ পাতনি মেলিলে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনী। আপুনি কাহিনীটো শুনি কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ৰাজীৱক পুনৰ সুযোগ দি পূজাই বাৰু উচিত কাম কৰিলেনে, সেই বিষয়ে আপোনাৰ মতামত আমাক জনাব বুলি আশা কৰিলোঁ। কাহিনীটো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।